নমস্কাৰ। কবি লক্ষী ফিলবাৰীদেৱৰ এটি সুন্দৰ কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। দহন আবৃত্তি অমৃত বৰদলৈ। মোৰ পদচিহ্নৰ ওপৰেদি পাৰ হৈ যায় স্মৃতিৰ অজস্ৰ ঢৌবোৰ। অবাক মুহূৰ্তবোৰে শিলডল ভাঙি ধুৱাই যায় অহনিৰিষে। মোৰ মনৰ পজাত নিৰলে বিচৰণ কৰা মুহূৰ্তবোৰতো নাই আজি সেই স্নিগ্ধ সৰলতাবোৰ। নিসংগ বিবৰ্ণ নিশাবোৰত আজি মই নাই। নিসংগ নিৰ্জন নিশাবোৰে উমাল নকৰে মোক। অবিশ্ৰান্ত বেদনাৰ কোলাহলে অভ্যস্ত কৰি পেলাইছে মোক। বিষণ্ণতাই আৱৰা বুকুত ধুমুহাৰ তাণ্ডৱ চলিছে। নিজক বিচাৰি মোৰ অবোধ হৃদয়ে হাহাকাৰ কৰে অহনিৰ্ষে। মই সঁচাই বৰ দুৰ্ভগীয়ানে নিথৰুৱা নাজানো। বাৰে বাৰে দেখোন পৰাজিত মই। কোলাহলৰ পৰা আঁতৰি অহাৰ ব্ৰজ্যকঠোৰ সিদ্ধান্ত ল'ম এদিন। এক কথাত নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱত স্বাক্ষৰ কৰি হেৰাই যাম বলৈধাম ভূমিয়াত। যিদৰে এদিন হেৰাই গৈছিল কবি অৱনী চক্ৰৱৰ্তী। কোনোদিন উভতি নহাৰ ঠিকনালৈ ময়ো গুচি যাম এদিন।